কেতেকী বাইদেউ ৰখিবচোন ৰাতিপুৱাৰ পৰা হেৰি মই কামৰ পৰা হেৰি ৰেহাই পোৱাই নাই জানেনে এই মানুহটো বেমাৰী আলা তাকে কামত গৈছে মই এই ওলাইছোৱে জানেনে গৰু পোৱালিকেইটাকে হেৰি উলিয়াবলৈ হেৰি বিচাৰি আনিবলৈ তাকে হেৰি খং চং নকৰিব দিয়ক মই এতিয়া এই মাত্ৰ গৈ আছোঁ ৰখিব হেৰি গৰু পোৱালিকেইটা বিচাৰি আনোগৈ দেই খং চং কৰা কথা নহয় নহয় ধুনুমণি তই নিজে চা এতিয়া বেছি দিন নাই আৰু 15-20 দিনৰ পিছত এতিয়া মাটি ৰুবলৈ হ'ব ইমান কণ কঠীয়াখন যদি গৰুৱে আকৌ ছাগলীয়ে যদি হাঁহে খাই পেলাই তেনেহ'লে আমি কেনেকৈ মাটি ৰুম তহঁতি ক তোৰ টকা পইচা আছে তহঁতি যিকোনো বস্তু এটা কিনিব পাৰিবি টাউনত গ'লে তোৰ লাখে লাখে বস্তু আহিব টকা পইচা কথা নক'ব বুজিছেনে মই এতিয়া বিচাৰি আনো বুলি কোৱা নাই জানো আজি তোক মই সকিয়াবলৈ আপোনাক ভালে কৈ আছো নে নাই হেৰি মই যে বিচাৰি আনোগৈ আপুনি আকৌ কিয় ধমকি দি কথাবিলাক ক'ব লাগিব আকৌ ধমকি তহঁতি ভৰিৰ ওপৰত ভৰি দিলি তহঁতি আকৌ ঘৰতে ৰাখি আমি আকৌ তেনেকুৱা নহয় ৰাতিপুৱা উঠি লৈ পেলাই আমি যাব লাগিব পথাৰলৈ ৰাতিপুৱাই উঠি লৈ পেলাই মথাটোক আকৌ জগুৱাই লৈ পেলাই হাললৈ পঠাই দিব লাগিব তহঁতি কি জান আজি মই ক'বলৈহে আহিলোঁ নেক্সট টাইম যদি কেনেবাকৈ নাহিবি তই মোৰ ওপৰত মই আপোনাক কৈছোঁ না মোৰ মানুহটো বেমাৰী আলা কামত গৈছে মই কৈছোঁ হেৰি ঘৰ দুৱাৰ চাফ চিকুণ কৰি পেলাই এই ওলাবলৈ হেৰি পুহিব পাৰিলে পুহিবি নহ'লে নপুহিবি যদি নেক্সট টাইম যদি আৰু যদি মই যদি কেনেকৈ হাতে লোতে যদি পাওঁগৈ খোৱাকণ দি লৈ পেলাই মই গিৰাই দিম ছাগলী আৰু গৰু হাঁহ তেতিয়া গম পাবি আজি মই তোক ৱাৰ্ণিং দিবলৈহে আহিছোঁ গম পাবি আকৌ হাৰাম নহয় দেই তাই